সময় এটা মেথাগম, সময় এটা মূৰ্খ, সময় এটা একদম তাৰমানে ইউটিউব চেনেলটো গ্ৰ' হ'বৰ কাৰণে ভগা ঘৰবিলাক অলপ ৰিপেয়াৰিং কৰি এইবিলাক দেখুৱাই পিনি তাৰমানে তো ভিউজৰ কাৰণে ইউটিউব চেনেলটো বনাবৰ কাৰণে এইবিলাক কৰি আছে তেওঁ। তো সি এটা পাগল, সময় এটা পাগল, তাৰমানে আমাক বুৰ্বক বনাইছে, তো আমাক অলপ উল্লু বনাইছে। সময় এটা ভাণ্ডকী, সময় এটা ভাণ্ডকী, সময় এটা ভাণ্ডকী। তাৰ ভিডিঅ' বনোৱা কণ্টেণ্ট এইটো যে কাৰোবাক দুখীয়া মানুহক সহায় কৰিছে, কাৰোবাক ঘৰ এখন বনাই দিছে, তো এটা কণ্টেণ্ট। সময় এইটো হৈছে কণ্টেণ্ট। তো সময় তাৰমানে দুখীয়া মানুহবিলাকক সহায় কৰিছে, তো সি এটা পাগল, তাৰমানে নিজৰ লাভৰ কাৰণে সি নিজৰ ইউটিউব চেনেলটো অলপ উঠক বুলি তো এইবিলাক কৰি আছে। কিন্তু কাৰোবাৰ বাবে এইবিলাক হ'ব পাৰে, কিন্তু আমাৰ বাবে সময় এজন ভাল মানুহ। সময়ে বহুত ভাল কাম কৰিছে, তাৰ ইউটিউব চেনেলৰ কাৰণে এইবিলাক কৰা নাই। কাৰোবাৰ মতে কণ্টেণ্ট হ'ব পাৰে, কাৰোবাৰ মতে ইউটিউব চেনেলৰ কাৰণে কাম কৰিব বুলি ভাবিছে। সময় এটা আমি ছাপোৰ্ট কৰিছোঁ সময়ক। সময় এটা বহুত ভাল ল'ৰা। সময় হৈছে এখন খোলা অন্তৰৰ মানুহ। সময়ে যিটো কাম কৰিছে বেলেগ ইউটিউবাৰে কৈ দেখুৱাওক তেনেকুৱা কাম, তেনেকুৱা কাম কৰিব নোৱাৰে। বেলেগ ইউটিউবাৰে দেখাব, আজি বোলে আমুকলৈ আহিছোঁ, আজি তামোলকলৈ আহিছোঁ, সেইবিলাক দেখুৱাই থাকিব। আজি ভাত খালোঁ, আজি বোলে আমুকটো খালোঁ, আজি বোলে তামুকটো খালোঁ, এইবিলাক দেখুৱাই থাকিব। কিন্তু সময় বহুত ভাল কাম কৰিছে। কিছুমান মানুহৰ কাৰণে মই আগত যিখিনি কথা কৈ গ'লোঁ সেইটো হ'ব পাৰে। কিছুমানে ভাবিছে সময় যে নিজৰ চেনেলটোৰ কাৰণে এইবিলাক কাম কৰি আছে, দৰিদ্ৰ মানুহক সহায় কৰিছে, আগবাঢ়ি আহিছে। কিছুমান সেইদিনাখন এখন ঘৰ, পানী পৰি থকা ঘৰ এখন, যি নেকি মাক পুতেকে লেট্ৰিনত থাকিবলগীয়া হৈছিলে, বৰষুণ দিলে সেইখন ঘৰ ধুনীয়াকৈ বনাই দিলে। চেলুট দিছোঁ সময়, তোমাক চেলুট দিছোঁ। সময় নিচিনা এই অসমত এজন দুনাই ইউটিউবাৰ নোলাব বুলি কৈছোঁ, চেলেঞ্জ দি। তো সময় বহুত ভাল কাম কৰিছে। আৰু আগবাঢ়ি যোৱা তুমি, আৰু ভাল কাম কৰি যোৱা তুমি, তাকে তোমাক চেলুট জনাইছোঁ। সময়, তোমাক চেলুট জনাইছোঁ। সময়ৰ নিচিনা এজন এই অসমত এনেকুৱা বৰ্তমান প্ৰজন্মৰ মাজত এনেকুৱা এজন ইউটিউবাৰ নোলাব। আৰু যিসকলে সময়ক বেয়া বুলি ভাবিছে, ভুল নেভাবিব। সময় বহুত ভাল কাম কৰি আছে। তেওঁ ইউটিউব চেনেলৰ খাতিৰত কাম কৰা নাই। তেওঁ ইউটিউবৰ পৰা যিকেইটকা পইচা পায়, ফেচবুক পেজৰ পৰা যিকেইটকা পইচা পায়, দুখীয়া মানুহক সহায় কৰি আহিছে। তো তেওঁ বহুত ভাল কাম কৰিছে, সেইকাৰণে মই এইটো বনালোঁ। আৰু সময়ক সদায় ছাপোৰ্ট কৰি যাম আমি। তো কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে গাইজ শ্বেয়াৰ কৰি দিয়ক, পূৰা শ্বেয়াৰ কৰি দিয়ক, যাতে সময়ে ভাল কাম কৰি যাব পাৰে। চেলুট সময়, চেলুট। জয় আই অসম।